অসমত প্ৰত্যেকগৰাকী মহিলা ৩,০০০ টকাৰ বিহুৰ খৰচ আৰু ৫,০০০ টকাৰ একেলগতে নিৰ্বাচনৰ আগত কিয় অৰুণোদয় ধন দিব খোজা হৈছে? অসমত প্ৰত্যেকগৰাকী মহিলা ৩,০০০ টকাৰ বিহুৰ খৰচ আৰু একেলগতে নিৰ্বাচনৰ আগত কিয় অৰুণোদয় ধন দিব খোজা হৈছে? অসমত প্ৰত্যেকগৰাকী মহিলা ৩,০০০ টকাৰ বিহুৰ খৰচ আৰু ৫,০০০ টকাৰ একেলগতে নিৰ্বাচনৰ আগত কিয় অৰুণোদয় ধন দিব খোজা হৈছে? অসমত প্ৰত্যেকগৰাকী মহিলা ৩,০০০ টকাৰ বিহুৰ খৰচ আৰু একেলগতে নিৰ্বাচনৰ আগত কিয় অৰুণোদয় ধন দিব খোজা হৈছে? অসমত প্ৰত্যেকগৰাকী মহিলা ৩,০০০ টকাৰ বিহুৰ খৰচ আৰু ৫,০০০ টকাৰ একেলগতে নিৰ্বাচনৰ আগত কিয় অৰুণোদয় ধন দিব খোজা হৈছে? অসমত